আজি আমি মানে বিশেষ সূত্ৰে আমাক খবৰ দিলে তামোলপুৰ বাৰেগাঁও নিবাসী নয়ন ডেকাৰ ঘৰৰ পৰা যে তাত এটা মানে দুষ্প্ৰাপ্য যি মই অসমীয়াত কৈ আৰু জহামাল্লা বুলি পেলাই সেইটো মানে তেওঁলোকে এটা মানে উদ্ধাৰ কৰিছে। সেইটো আমাৰ বন বিভাগ তামোলপুৰ আঞ্চলিক বন বিভাগ কাৰ্যালয়ত খবৰ দিলে। তাত গৈ আমি সেই বস্তুটো উদ্ধাৰ কৰি আনিলোঁ আৰু অনাৰ পিছত আমাৰ আঞ্চলিক বিষয়া নিজাম বসুমতাৰী ছাৰৰ তত্বাৱধানত আৰু আমাৰ ডেপুটি ৰেঞ্জাৰ মিনিষ্টাৰ বসুমতাৰী তত্বাৱধানত আমি সেইটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেইটো অহাকালি আমি ৰাতিপুৱাতেই মানে ভেটেনাৰী মানে চিকিৎসা কৰি পেলাই বৰনদী ৱাইল্ড লাইফত আমি এৰি দিম বুলি ভাবিছোঁ। আজি ৰাতিটো আমি আমাৰ তামোলপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়তে ৰাখিম সেইখিনি। আৰু তাত আপোনালোকৰ সহযোগিতা পাই পেলাই আমি নথৈ আনন্দিত। সেইখিনি আৰু আমি এইটো তামোলপুৰ মটংগা চহৰৰ ওচৰ বাৰেগাঁৱৰ পৰা উদ্ধাৰ কৰা হৈছে। কি নাম বস্তু ইণ্ডিয়ান চিভেট কেট। ইমান মানে পোৱালি এইটো ঠিকে থাকে আছে। এতিয়া আমি এইটো এৰি দিম অহাকালি বৰনদী ৱাইল্ড লাইফত। এইটো আৰু কোনে দেখিছিল প্ৰথমতে? প্ৰথমতে আমাক জনাইছে। কি নাম আছিলে? নয়ন ডেকা। প্ৰাঞ্জল ডেকা। তাৰপিছত আমাৰ ষ্টাফক মই পঠাই দিলোঁ। তাৰপিছত এইটো কিবা কৰা হ'ল, উদ্ধাৰ কৰা হ'ল। সেইটোৱে আৰু বাকী আপোনালোকেও আছিল আমাৰ লগতে চাই। সেইটোৱে চিকিৎসাৰ প্ৰয়োজন আছে নেকি? চাই লওঁ অহাকালি আমি। আজি এতিয়াতো ভেটেনাৰী বন্ধ। কালি ৰাতিপুৱা আমি এক পাক খাই পেলাই তাতে লৈ যাম। আমাৰ এনে বৰনদীত আছেই ডক্টৰ ৱাইল্ড লাইফ ন। এইখিনি চাই লৈ এইখিনি চাই দি দিম আৰু তাতে বাছ।